সাধাৰণতে মানুহে আত্মহত্যা তেতিয়াই কৰে যেতিয়া মানুহজনৰ হাতত জীয়াই থাকিবলৈ কোনো ধৰণৰ বিকল্প ব্যৱস্থা নাথাকে। কিন্তু আপুনি শুনিলে আচৰিত হ'ব যে পৃথিৱীৰ এনে কেইখনমান ঠাই আছে য'ত জীৱ-জন্তু, পশু-পক্ষী আদিয়েও কোনো ধৰণৰ কাৰণ নোহোৱাকৈ আত্মহত্যা কৰে। নমস্কাৰ বন্ধুসকল, এই ভিডিঅ'টোত পশু-পক্ষীয়ে আত্মহত্যা কৰা দুখন ৰহস্যময় ঠাইৰ বিষয়ে জানো আহক। মোৰ নাম ৰাজীৱ আৰু আপোনালোকে চাই আছে আছামিজ A to Z। প্ৰথম ৰহস্যময় ঠাইডোখৰ হৈছে স্কটলেণ্ডৰ মিল্টনত অৱস্থিত এখন দলং। এই দলংখন কুকুৰে আত্মহত্যা কৰা ঠাই নামেৰে পৰিচিত। ইয়াত প্ৰতি বছৰে বহুতো কুকুৰে ৰহস্যময়ভাৱে আত্মহত্যা কৰে। এই দলংখনৰ নাম অভাৰটন ব্ৰিজ। ইয়াক 1867 চনত নিৰ্মাণ কৰা হৈছিল। প্ৰায় 50 ফুট ওখ এই দলংখনৰ পৰা এতিয়ালৈকে প্ৰায় 1000ৰো অধিক কুকুৰে জঁপিয়াই আত্মহত্যা কৰিছে। কুকুৰবোৰে যেতিয়া এই দলংখনৰ ওপৰেৰে পাৰ হয় তেতিয়া হঠাৎ কুকুৰবোৰে দলংখনৰ তললৈ জঁপিয়াই আত্মহত্যা কৰে। আচৰিত কথা এইটোৱেই যে যদি এবাৰ জঁপিয়াওঁতে কুকুৰটোৰ মৃত্যু নহয় তেন্তে পুনৰ কুকুৰটোৱে জঁপিয়াই আত্মহত্যা কৰে। কুকুৰবোৰে কিয় এই দলংখনৰ পৰা জঁপিয়াই আত্মহত্যা কৰে ইয়াৰ ৰহস্য আজিৰ বিজ্ঞানেও ভেদ কৰিবলৈ সক্ষম হোৱা নাই। বহুতো লোকে এই ঘটনাটো ভূত-প্ৰেতৰ প্ৰভাৱত হয় বুলি বিশ্বাস কৰে যদিও ইয়াৰ ৰহস্য আজিলৈকে কোনেও উদ্ঘাটন কৰিব পৰা নাই। দ্বিতীয় ৰহস্যময় ঠাইডোখৰ হ'ল অসমৰে কাছাৰ জিলাত অৱস্থিত জাতিংগা। হয় বন্ধুসকল, জাতিংগা গুৱাহাটীৰ পৰা প্ৰায় 300 কিলোমিটাৰ আঁতৰত অৱস্থিত এখন সৰু গাঁও, য'ত প্ৰতি বছৰে বহুতো পৰিভূমি চৰাই আহি আত্মহত্যা কৰে। প্ৰতি বছৰে আগষ্ট মাহৰ শেষৰ পৰা অক্টোবৰ মাহৰ ভিতৰত এই ঘটনাটো সংঘটিত হয়। চাৰিওফালে পাহাৰেৰে আৱৰা এই ঠাইডোখৰলৈ প্ৰতি বছৰে জাকে জাকে পৰিভূমি চৰাই আহে আৰু ৰহস্যময়ভাৱে মৃত্যু হয়। এই ঘটনাটোত ৰাতি প্ৰায় 7 বজাৰ পৰা 10 বজাৰ ভিতৰত চৰাইবোৰে অতি তীব্ৰ বেগেৰে আহি গছ-গছনি, ঘৰ-দুৱাৰ আদিত খুন্দা মাৰি আত্মহত্যা কৰে। কিছুমান বিজ্ঞানীৰ মতে তীব্ৰবেগী বতাহৰ ফলত ওচৰৰ গছত খুন্দা খোৱাৰ বাবে এই ঘটনাটো সংঘটিত হয়। আন কিছুমানৰ মতে জাতিংগাৰ ভূ-চুম্বকীয় আকৰ্ষণ আৰু মধ্যাকৰ্ষণ শক্তিৰ ফলত এই ঘটনাটো সংঘটিত হয়। বহুতো লোকে ইয়াত ভূত-প্ৰেতৰ অৱস্থান থকা বুলি বিশ্বাস কৰে যদিও ইয়াৰ প্ৰকৃত ৰহস্য আজিলৈকে কোনেও ভেদ কৰিবলৈ সক্ষম হোৱা নাই। এয়াই আছিল আজিৰ দুখন ৰহস্যময় ঠাইৰ বিষয়ে কিছু কথা। আপুনি এই ঠাই দুখনৰ ৰহস্য কি বুলি ভাবে তলত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব। এনেধৰণৰ ইণ্টাৰেষ্টিং ভিডিঅ' আগলৈ চাই থাকিবলৈ আমাৰ এই চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।